Hello friends, আজি নিউ ব্লগত আপোনালোক পালো। আজি মই ব্লগটোত হস্ত কথা কম। আমাৰ সত্ৰীয়া নৃত্য। হস্ত মানে কি? হস্ত মানে হাত। হস্ত কাক বোলে? এখন বা দুখন হাতৰ আঙুলিৰে এটি প্ৰতীক সৃষ্টি কৰি অৰ্থ প্ৰকাশ কৰাকে হস্ত বোলে। হস্ত কেই প্ৰকাৰৰ? হস্ত তিনি প্ৰকাৰৰ। প্ৰথমটো অসংযুক্ত হস্ত, ছেকেণ্ডটো সংযুক্ত হস্ত, থাৰ্ডটো নৃত্য হস্ত। আজি আমি অসংযুক্ত হস্ত কথা পাতিম। সো ফাৰ্ষ্ট, অসংযুক্ত হস্ত কাক বোলে? এখন হাতৰ আঙুলিৰে এটি প্ৰতীক সৃষ্টি কৰি অৰ্থ প্ৰকাশ কৰাকে অসংযুক্ত হস্ত বোলে। অসংযুক্ত হস্ত কেই প্ৰকাৰৰ? অসংযুক্ত হস্ত 30 প্ৰকাৰৰ। যেনে প্ৰতাপ, ত্ৰিপ্ৰতাপ, অলপদ্ম, সংখাস্য, অদংশ, মুষ্টিক, শিখৰ, সৰ্পহীৰা, মুকুল, ঘূৰ্ণি, কপিথ্য, ভ্ৰমৰ, অৰ্ধচন্দ্ৰ 1, অৰ্ধচন্দ্ৰ 2, কৰ্তৰী মুখ, কৃষ্ণহাৰ মুখ, মৃগশীৰ্ষ, সহক, পদ্মকুক, চতুৰ। নেক্সট ব্লগত আকৌ সংযুক্ত হস্ত কথা পাতিম। বাই গাইজ, নিউ ব্লগত আকৌ লগ